আজি হৈছে 25 ডিচেম্বৰ অৰ্থাৎ খ্ৰীষ্টমাছ। আপোনালোক সকলোলৈকে মেৰি খ্ৰীষ্টমাছ। আৰু এতিয়া আছোঁ মই চিটি চেণ্টাৰত। আৰু চিটি চেণ্টাৰৰ ভিতৰত সোমাবৰ কাৰণে আজি খ্ৰীষ্টমাছ উপলক্ষে যিহে মানুহৰ ভিৰ হৈছে আৰু এনেকৈ লাইন পতাব লগা হৈছে। লাইনটো এপাক চাই লওক, মই দেখুৱাই দিছোঁ কিমান দীঘল লাইন হৈছে ভিতৰলৈ যাবৰ কাৰণে। আৰু আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই আছোঁ বৰ্তমান চিটি চেণ্টাৰত আৰু আপোনালোকৰ বাহিৰৰ পৰিৱেশটো দেখুৱালে কেনেকুৱাকৈ মানুহৰ লাইন ল'ব লগা হৈছে। শুনা পাইছেনে নাই নাজানো। আৰু এইফালে মানুহৰ ফটো মাৰিবৰ কাৰণে ভিৰ চাওক না, পূৰা ভিৰ হৈ আছে। ফটো মাৰিবৰ কাৰণে আমি চান্সে পোৱা নাই। এজনী হৈছে মোৰ লগৰ, পাৰ্লাৰ বন্ধ কৰি ওলাই আহিছোঁ, কিন্তু এতিয়া ফটো মাৰিবৰ কাৰণে চান্স পাওঁ নে নাই ঠিক নাই। বহুত বেছি ভিৰ হৈছে। ভিডিঅ'টো চাই থাকিব, আপোনালোক সকলোবোৰ দেখুৱাই থাকিব। ৱাও, চাওক না কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে। লগতে মানুহৰ ভিৰ চাওক না, মই চবফালে ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছোঁ। চাওক ডেক'ৰেশ্যনটোত থাকি আপোনালোকে বেছি মানুহ চাওক, মানুহ কিমান মানুহ হৈছে চাওকচোন। মুঠতে গোটেই মলটো মানুহে ভৰ্তি হৈ গৈছে। ধুনীয়াকৈ দেখুৱাই দিছোঁ। এজনী হৈছে মোৰ লগৰজনী আৰু যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আৰু এতিয়া যাম আমি ওপৰত। আমি বৰ্তমান গ্ৰাউণ্ড ফ্ল'ৰত আছোঁ, এতিয়া যাম আমি ওপৰত ন, তাৰপিছত কিবা এটা খাবগৈ লাগিব। এইবাৰ মই আকৌ এবাৰ আপোনালোকক ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা এবাৰ দেখুৱাই দিছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু মানুহ চাওকচোন, মুঠতে গোটেই ফ্ল'ৰকেইটা মানুহেৰে ভৰ্তি হৈ আছে। ভাবি চাওক না, ইয়াৰ মাজত যদি কেনেবাকৈ এজনৰ যদি কৰোণা হ'বলৈ হয় কি হ'ব বাৰু ভাবি চাওকচোন। কৃষ্ণ ভগৱান, সেনেকুৱা নহ'লে হয় আৰু পূৰা মানুহ চাওক, মানুহ বাপৰে বাপ। মুঠতে যিমানেই সময় হৈ আহিছে, সন্ধ্যা যিমানেই হৈ আহিছে, ইমানেই মানুহৰ ভিৰ বেছি হৈছে। অলপমান ফটো চটো মাৰিলোঁ। এতিয়া দুইজনী অলপমান মলটো ঘূৰিছোঁ। ইয়াৰ পৰা যাম আমি চেণ্ট্ৰেল মল। চাই থাকিব, ভিডিঅ'টো দেখুৱাই দিম। খ্ৰীষ্টমাছ স্পেচিয়েল। এতিয়া আহি আছোঁ আমি জিন্স চাবৰ কাৰণে। এইবোৰ এটা জিন্স ল'ব। মই কিন্তু একো নলওঁ দেই, মই ফুৰিবৰ কাৰণে আহিছিলোঁ। আজি বহুত মানুহ অকল ইয়াত মানে ফটো মাৰিম বুলি আহিছে। আৰু এতিয়া এই বোলে জিন্স এটা লয়টাকে চাব আহি আছোঁ। মলটোৰ ভিতৰত মোৰ এই বস্তুটো বহুত বেছিয়ে ভাল লাগিলে, সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ। দুফালে দুটা গড় আৰু মাজত আছে এখন কাঁহৰ শৰাই। আৰু তাৰ ওপৰত এনেদৰে কাঁহৰ কাঁহীবিলাকত ক, খ, অ, আ আৰু ABCDবোৰ লিখি ধুনীয়াকৈ সজাই থৈ দিছে। চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে। আমি এতিয়া ইয়াৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া যাম আমি চেণ্ট্ৰেল মল। যাবিনে? মই এতিয়া যাওঁ চেণ্ট্ৰেল মল, তাৰপৰা কিবা এটা খাব লাগিব। আৰু আপোনালোকক আকৌ এবাৰ লাইনটো দেখুৱাই দিওঁ দেই। ৰ'ব, ভিতৰত সোমাবলৈ যিটো লাইন লৈ আছে নহয়, তাকে দেখুৱাই দিছোঁ। চিটি চেণ্টাৰলৈ সোমাই অহা যিখন মেইন গেটখন, তাৰ পৰাই লাইন হৈছে। আপোনালোকে ধৰিব পাৰিছে নাই জানো। তাৰ পৰা এনেদৰে আৰম্ভ কৰি আৰু ভিতৰলৈ যোৱা যিখন গেটখন তাৰলৈকে দেখা পাইছে, একদম পূৰা এটা দীঘল লাইন। আৰু এতিয়া মানুহ বহুত বেছি হৈছে, কাৰণ এতিয়া যিহেতু সন্ধ্যা হ'ব লৈছে, সন্ধ্যা হোৱাৰ লগে লগেতো আৰু চাগে ভিৰ হ'ব। ঘৰ বাহিৰত মানুহ সোমাব দিয়া নাই, মানুহ চাওক সোমাব দিয়া নাই। পূৰা গেট বন্ধ কৰি থৈ দিছে, মানুহ সোমাব দিয়া নাই। চাওক আমি এতিয়া চিটি চেণ্টাৰৰ পৰা আহি আছোঁ চেণ্ট্ৰেল মল। আৰু আমি যদি আৰু অকণমান দেৰিকৈ অহা হ'লে তাত সোমাবৰ কাৰণে বহুত সময় ৰ'ব লাগিব, গম পাইছ। গেট চেট বন্ধ কৰি দিলে। আৰু এতিয়া ইয়াত চাওক কিমান মানুহ আছে আৰু কেনেকৈ ডেক'ৰেশ্যন কৰিছে। সোমাব পাৰোঁ নে নোৱাৰোঁ সকলোখিনি চাই লওঁগৈ। আহি আছোঁ, পামগৈ এতিয়া। চেণ্ট্ৰেল মলৰ বাহিৰৰ অংশতে এনেদৰে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে। আপোনালোকক এবাৰ দেখুৱাই দিলোঁ। আৰু মানুহবোৰ পূৰা ফটো মৰাত ব্যস্ত হৈ আছে, দেখিছে চবফালে বহি বহি ধুনীয়াকৈ ফটো মাৰি। আমি আহি আছোঁ চেণ্ট্ৰেল মলৰ ভিতৰলৈ। আৰু এইফালে এই ল'ৰাকেইটাই ৰেল চলাই আছে। এতিয়া যাওঁ ভিতৰলৈ। মানুহ বহুত হৈছে, সেইকাৰণে মাস্কখন পিন্ধি লৈছোঁ। আৰু চেণ্ট্ৰেল মলৰ ভিতৰৰ অৱস্থা আছে এনেকৈ পূৰা লাইটিং কৰি থোৱা আছে চবতে।
ইয়াত থাকি চিটি চেণ্টাৰ বেছি ধুনীয়া হয় আৰু কাৰণ চিটি চেণ্টাৰটো মানে ডেক'ৰেশ্যন কৰিবৰ কাৰণে ভাল হয় ন মাজৰ স্পেচটো পূৰা খালী থাকে তাতো দেখিবলৈ বেছি ধুনীয়া হয় ইয়াত পিছে মানুহ বেছি নাই বেছিভাগ মানুহ সেই তাতে আছে এই চিটি চেণ্টাৰ এতিয়াতো ৰাতি হৈছে ন এতিয়া আৰু মানুহ হ'ব তাত আৰু পাৰ্থক আজি বহুত বেছি মিছ কৰিছোঁ কাৰণ সি থকা হ'লে আজি আমি দুয়োটাই এফালে যোৱা কথা আছিলে বহুত ভাল লাগে তাত গৈ কিন্তু আজি সি নাই কি ক'ম আৰু বহুত দুখ লাগিছে আৰু এয়া চেণ্ট্ৰেল মলৰ ভিতৰত যিটো আপোনাৰ চেণ্ডেলৰ শ্ব'ৰুমটো হয় তাৰ ভিতৰত এনেদৰে ধুনীয়াকৈ এজোপা খ্ৰীষ্টমাছ ট্ৰী ডেক'ৰেশ্যন কৰি ৰাখিছে মই আপোনালোককো এবাৰ দেখুৱাই দিলোঁ বাহিৰৰ পৰাই শ্ব'ৰুমটোৰ ভিতৰত সোমোৱা নাই বাৰু বাহিৰৰ পৰা দেখুৱাই দিলোঁ চাওকচোন কিমান ধুনীয়া লাগিছে পুৰা বৰফ পৰি থকা যেন লাগিছে এতিয়া আমি চেণ্ট্ৰেল মলৰ পৰা ওলাই যাবলৈ বুলি লওঁতে এই যাব লোৱা গেটখনৰ ফ্ৰণ্টতে দেখা পালোঁ এইটো এটা ডেক'ৰেশ্যন কেনেকুৱা লাগিছে জনাব আৰু এই অকণমানিজনী চাওকচোন কিমান ধুনীয়াকৈ গৈ ফটো মাৰিবৰ কাৰণে প'জ দিছেগৈ আমি এতিয়া চেণ্ট্ৰেল মলৰ পৰা আহিলোঁ আহি পিনে পালোঁহি জয়ানগৰ 6 মাইল ইয়াত আছোঁ আমি এতিয়া দি বেকৱাৰ্টিত খাব লৈছোঁ কিবা এটা খাবৰ কাৰণে অৰ্ডাৰ কৰিছোঁ আৰু মেনুখন আপোনালোকক মই দেখুৱাই দিছোঁ শুনিছে মেনু দি বেকৱাৰ্টি স্পেচিয়েলি বনাইছে খ্ৰীষ্টমাছৰ কাৰণে এয়া হৈছে এজনী ভোকাটোৰ ছোৱালী যি খাম খাম বুলি অথনি পৰা ৰৈ আছে কাপ পাতি বুলি নিদিয়ে কেইমিনিট হ'ল 10 মিনিট খাবলৈ নিদিয়ে এতিয়া বহি আছে টেবুল খালী পানীকে খা আৰু এয়া কমেও 20 মিনিটমান অপেক্ষা কৰাৰ পাছত আমাৰ খানা আহি গ'ল এপিনে আছে পনীৰ বাটাৰ মছলা এইফালে আছে ভেজ পোলাও আৰু আমি এতিয়া ওলাই আহিলোঁ দি বেকৱাৰ্টিৰ পৰা খাবলৈ ন বুলি ক'ম ভাল পালোঁ হেৰি আজি ফাৰ্ষ্ট টাইম গৈছে এইক লৈ গৈছোঁ মই পৰা গৈছোঁ আগতে কেইবাবাৰো আৰু এতিয়া আহি আছোঁ পাৰ্লাৰলৈ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ লগত পুনৰ লগ পাম বাই বাই লগাই দে